Relevance APSC Mains GS5 Assam Pioneering Disaster Response অসম অগ্ৰণী দুৰ্যোগৰ প্ৰতি সঁহাৰি বিশ্ব শিশু দিৱসত ইউনিচেফে প্ৰকাশ কৰে ইয়াৰ ফ্লেগশ্বিপ ৰিপৰ্ট দ্য ষ্ট্ৰেট অৱ দ্য ৱৰ্ল্ড চিলড্ৰেন 2024 দ্য ফিউচাৰ অৱ চাইল্ডহুড ইন আ চেঞ্জিং ৱৰ্ল্ড প্ৰতিবেদনখনে 2050 চনৰ ভিতৰত শৈশৱক গঢ় দিয়া তিনিটা প্ৰধান বিশ্ব শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে জনগাঁথনিগত পৰিৱৰ্তন জলবায়ু সংকট আৰু বিঘ্নিতকাৰী প্ৰযুক্তি 2050 চনৰ ভিতৰত প্ৰকল্পিত প্ৰত্যাহ্বান জলবায়ুৰ বিপদ বৃদ্ধি 2000 চনৰ তুলনাত 2050 চনৰ ভিতৰত শিশুৱে প্ৰায় 8 গুণ বেছি চৰম গৰমৰ ঢৌৰ সন্মুখীন হ'ব লাগিব জনগাঁথনিৰ পৰিৱৰ্তন যথেষ্ট সংখ্যক শিশুৱে কম আয়ৰ দেশত বাস কৰিব বিশেষকৈ আফ্ৰিকাত য'ত যথেষ্ট বিনিয়োগ অবিহনে সম্পদ অপৰ্যাপ্ত হ'ব পাৰে অসম আৰু ভাৰতৰ শিশুৰ ওপৰত প্ৰভাৱ জলবায়ু সংকটৰ সন্মুখীন হোৱা অসমৰ শিশুসকল দুৰ্বল বানপানীয়ে স্বাস্থ্য শিক্ষা খাদ্য সুৰক্ষাৰ ওপৰত প্ৰভাৱ পেলাইছে জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাজ্যিক কাৰ্য পৰিকল্পনাত 2021 চনৰ পৰা 2050 চনৰ ভিতৰত অসমত 1.7 পৰা 2.0 ডিগ্ৰী চেলছিয়াছ উষ্ণতা বৃদ্ধিৰ প্ৰকল্প কৰা হৈছে বয়স স্বাস্থ্য আৰ্থসামাজিক অৱস্থা আৰু সম্পদৰ সুবিধাৰ দৰে কাৰকৰ ওপৰত ভিত্তি কৰি দুৰ্বলতা ভিন্ন হ'ব SOWC 2024ৰ মূল তথ্যসমূহ তুলনামূলক বিশ্লেষণ প্ৰতিবেদনখনে দুটা দশকৰ 2000ৰ পৰা 2009 আৰু 2050ৰ পৰা 2059 বিপৰীতমুখী কৰি মেগাট্ৰেণ্ডে বিশ্বজুৰি শিশুসকলক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়ে বিশ্লেষণ কৰিছে আঞ্চলিক বৈষম্য দক্ষিণ এছিয়াই বিশ্বৰ অন্যতম বৃহৎ শিশু জনসংখ্যাক সহায় কৰাৰ প্ৰয়োজনীয়তা আৰু গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ আৰু বানপানীৰ সংস্পৰ্শ বৃদ্ধি কৰাকে ধৰি অন্যান্য প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ইউনিচেফৰ সমৰ্থন আৰু অসমৰ পদক্ষেপ জলবায়ুৰ স্থিতিস্থাপকতা গঢ়ি তোলাৰ বাবে অসমে দুৰ্যোগৰ আশংকা হ্ৰাস ৰোডমেপ 2030ৰ দৰে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে ইউনিচেফে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সৈতে অংশীদাৰিত্ব কৰি দুৰ্যোগ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা ব্যৱস্থাৰ দৰে ব্যৱস্থা গঢ়ি তুলিছে অসমত ইউনিচেফৰ পদক্ষেপ শিশু বন্ধুত্বপূৰ্ণ স্থান আৱেগিক শৈক্ষিক আৰু স্বাস্থ্য সেৱাৰ সহায় আগবঢ়াবলৈ বান সাহায্য শিবিৰত স্থাপন কৰা মানসিক স্বাস্থ্যৰ সহায় সমগ্ৰ শিক্ষা অভিযানৰ অধীনত শিক্ষক আৰু পৰামৰ্শদাতাৰ বাবে নিজৰ ইচ্ছানুযায়ী পাঠ্যক্ৰম